হেল্ল' গাইজ, মোৰ নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল গুৱাহাটীৰ তৃতীয়টো দিন। আজি আমি বালাজী মন্দিৰত যাম, বশিষ্ঠ মন্দিৰত যাম আৰু চক্ৰেশ্বৰ মন্দিৰত যাম। ভিডিঅ'টো চাব দেই শেষলৈকে। পাৰ্ট 2টো চালেনে কমেণ্টত জনাবচোন। আৰু এইটো হ'ল পাৰ্ট গাইজ, এতিয়া আমি যাই আছোঁ। আমি আহি পালোঁ। চক্ৰেশ্বৰ মন্দিৰৰ পৰিৱেশ। গাইজ, সেইটো কৃষ্ণ বিষ্ণু নদীৰ মাজত এনেকৈ বনাই থৈ দিছে, ব্ৰহ্মপুত্ৰ নদীৰ মাজত। চাই থাকক ভিডিঅ'টো শেষলৈকে। কি সুন্দৰ পৰিৱেশ। সেইখন নতুন ভাস্কৰ বৰ্মা সেতু। এইখিনি পৰিৱেশ মন্দিৰৰ ভিতৰৰ। এইডাল আহঁতৰ গছ, তলতে শিৱৰ পূজা কৰা হয়। এইটো পৰশুৰামৰ মূৰ্তি, কাষতে ব্ৰহ্মপুত্ৰ নদীটো। মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে অৱস্থিত। কি ধুনীয়া পৰিৱেশ, সুন্দৰ।
সেইটো ওপৰতে দুৰ্গা মাৰ মূৰ্তি। এতিয়া আমি দুৰ্গা মাৰ ওচৰলৈ যাম। এইটো দুৰ্গা মাৰ মূৰ্তি। ময়ো দুৰ্গা মাৰ সিংহটোৰ তলতে বহি গ'লোঁ। এতিয়া আমি তললৈ গৈ আছোঁ, চাই থাকক। এইটো কিবা মন্দিৰ। এফালে দৰ্জাখন বন্ধ কৰি দিছে, আগতে খোলা আছিল। এইটো নৰসিংহৰ মূৰ্তি। সেই বান্দৰকেইটাৰ কাজিয়া লাগছি। ইয়াতে অলপ জিৰণি ল'লোঁ। গাইজ, এতিয়া আমি বৈশিষ্ট্য মন্দিৰত যাবলৈ ওলাইছোঁ। আমি এতিয়া বৈশিষ্ট্য মন্দিৰ আহি পালোঁ। ইয়াতে ইমান বান্দৰ। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো।
খা এই নাখাওঁৱে মই ইচ্ছা নাই মোক দি নাথাকিবি বাৰে বাৰে নাখাওঁ মই এই নাখাওঁ বুলি ক'লে বুজি নাপা নেকি হেই চালা নাখাওঁ মাথা এটা গৰম কৰি দে শান্তিমতে থাকিব নেদে চালা ইয়াৰ লগত থাকাতকৈ নাখাই ভাল মই যাওঁ মই যাম মাই ৰখাই মাই নৰখাকে ৰখছোঁ দে গেলে মই আপুনি চাওঁ দে মোৰ গাত তন্দে যা এতিয়া আমি বশিষ্ঠ মন্দিৰৰ পৰাই গৈ আছোঁ আমি মাৰুতিত উঠি এতিয়া গৈ আছোঁ বালাজী মন্দিৰলৈ বুলি পাই গ'লোঁ আমি বালাজী মন্দিৰ তিৰুপতি বালাজী বৰষুণ দিছিলে সেইবাবে ইয়াতে খালৰ নিচিনা পানী হৈ গৈছে একদম পুখুৰীয়ান হৈ গৈছে আমি পানীৰে গৈ আছোঁ বালাজীত কি সুন্দৰ পৰিৱেশ দেখিছেনে আমি ভাল টাইমতে আহি পাইছোঁ আৰতি চলি আছে গৰুডাৰ এইটো মেইন মন্দিৰ এতিয়া আমি মাইথেৰ ঘৰত যাই আছোঁ গুৱাহাটীত নিশাৰ পৰিৱেশ আমি মাইথেৰ ঘৰ আহি পালোঁ এইটো সদেকা বৰডেকা মাজডেকা আৰু সদেকা একেলগে উঠছি গাড়ীখনত ইয়াতে আম আৰু ড্ৰেগন ফ্ৰুট খাব দিছে ৰঙাটো ভাল লাগে বগাটো ভাল লাগে
বাকী আজিৰ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ, পাৰ্ট 4 শীঘ্ৰে আহি আছে।